নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ বহুত বেছি স্বাগতম জনালোঁ সবকে দিম আকৌ দিয়া এক খুলিবলৈ তো দিয়ে সবকে দিম ভিতৰ পাও ৰেপিং থাকে আকৌ গোল্ডেন ৰেপিং জুইত বনালে খোৱাৰ টেষ্টটোৱে বেলেগ মজা লাগে আৰু এইখিনি থৈ দিছোঁ কালিৰ কাৰণে আলু নিদিলা আজি এনেদৰে খাই থলোঁ চিকেন ড্ৰাই ফ্ৰাই 1 কেজি আনিছিলোঁ চিকেন তাৰে অকণমান এতিয়া বনালোঁ আৰু অকণমান ৰাতিপুৱা বনাবৰ কাৰণে থৈ দিছোঁ আৰু আজি ভিডিঅ'টোত কি হয় চাই যাওঁ বোলো বহুত টেষ্টি হৈছিলে খাবলৈ বহুত টেষ্টি বহুত ভাল লাগিলে খাই আহক আজি চাওঁগে ব্ৰকলিটো কিমান ডাঙৰ হ'ল আগৰ ভিডিঅ'টোততো মই দেখাইছিলোঁৱেই অকণমান ডাঙৰ হৈছিলে আজি একেবাৰে খাব পৰা হ'ল ভাতৰ লগত দুপৰীয়া সাজত আমি ব্ৰকলিটো খাম চাওক কিমানখিনি ডাঙৰ হৈ গ'ল বাবৰি শাকৰ ধুনীয়া ফুলো ফুলিছে এইখিনি মৰম লাগি গৈছে বাবৰি শাক কণীৰ লগত খাইছে নহয় খাব লাগে আৰু তো ডাঙৰ হোৱা নাই উঘালি দিওঁ ন এইটো নে কাটি দিওঁ উঘালি দিওঁ ন এটা ফটো তুলি তেনে তেনে হ'লগৈ আৰু অকণমানি হ'ব চালাড খাবলৈ মাহঁতলৈ লৈ যাব লাগিব মাহঁতক দি গছজোপাটো বহুত ডাঙৰ হৈছে কিন্তু এইফালে গাজৰ বিচাৰি ফুৰিছোঁ গাজৰ আছে নে টেঙেচি পাত আছে ধৰিব পৰা নাই এটা দুটা মাজে মাজে গাজৰ আছে এইখিনি গাজৰ প্ৰথম দিছিলোঁ বেছিকৈ নোলালে মোৰ সিঁচোতে অকণমান ভুল হৈ গ'ল পিছত আইডিয়া কৰি অকণমান বেলেগ ধৰণে সিঁচিলোঁ সেইখিনি এতিয়া অলপ সৰু হৈ আছে হোৱাগৈ নাই গতিকে আপোনালোকক আইডিয়াটো ক'ম বাৰু কেতিয়াবা সঁচাকে কি আছে তোমাৰ লগত চব্জি মোৰ লগত আছে কেৰট আৰু ব্ৰকলি আৰু বিট বিট আছে বিট আছে Carrot. কোনটো কেনেকৈ দিছা কেজি এইটো কেজি হয় 10 কেজি 10 কেজি এইটো কিমান টকা এইটো হয় ব্ৰকলিটো 1000 1000 নে 100 কেজি কেনেকৈ ব্ৰকলি 1 কেজি এইটোতো আধা কেজিমান হ'ব 1 কেজি যদি 100 টকা হয় তো আধা কেজি 50 ৰুপিজ হ'ব ইয়াতে অকল ইয়াত 1 কেজি নাম চাওঁ কেৰটকেইটা কেনেকুৱা ভালনে কেৰটকেইটা নিজে চাই বাৰীৰ পৰা ছিঙি আনিছা নেকি পোনে তাজা তাজা ধুনীয়াই বিক্ৰী হৈছে নাই বিটটো ঠিকে বিক্ৰী হৈছে ঠিক আছে বেছি ৰ'দত ঘূৰিলে লেৰেলি যাব ভিতৰত ভৰাই থৈ দিয়াগৈ যা চব্জিখিনি চাহত থৈ দিয়া এতিয়া দুপৰীয়াৰ খোৱা বনাই আছোঁ আৰু আজি বনাইছোঁ ডেঞ্জাৰ চিকেন
পিঁয়াজ ঘৰত নাই, পিঁয়াজ আনিবলৈ ক'বলৈ পাহৰি থাকিলোঁ আৰু এতিয়া আনিবলৈও টাইম নাই। 2টা বাজিবলৈ হ'ল, দোকানবিলাকো বন্ধ, ওচৰৰ যিখিনি দোকান আছে। এতিয়া এনেকৈ বনাই দিছোঁ আৰু আজি বিনা পিঁয়াজতে খাওঁচোন কেনেকুৱা লাগে। আকৌ মই কন্দনা এনেকৈ পিচি আছোঁ, ধনিয়া পাত পিচি আছোঁ, ৰচুন আৰু আদা। কি কৰে কিন্তু ৰচুনটো ইংলিছত কয় গাৰ্লিক, আদাটো মই জিঞ্জাৰ। এতিয়া ইয়াতে এটা ওলকবি কাটি দিছোঁ, এটাই দিছোঁ। এতিয়া বৰ্তমান প্ৰথমতে মাংসখিনি পেনত ভাজি লৈ তাতে এটা ওলকবি দিছোঁ আৰু একো দিয়া হোৱা নাই। এতিয়া লাহে লাহে বাকীখিনি দিম। সেয়া আলু দি দিছোঁ, আলুখিনিও অকণমান সময় ভালদৰে ভাজি ল'ম, কাৰণ আলু ওলকবি এইবিলাক সিজিবলৈ অকণমান সময় লাগে, গতিকে এইকেইটা বস্তু মই আগতীয়াকৈ দি দিছোঁ। খালা? এতিয়া দি দিম হালধি। হ'ব বেছি নাই, দি দিম। বেছি নিদিয়ে, হালধি বেছি দিলে খাই বেয়া লাগিব। এতিয়া হালধি হৈ যাব। ইমান হালধি নিদিয়ে নহয়। নিমখখিনি দিয়াৰ পিছত ভালদৰে লৰাই ল'ম। তাৰপিছত এতিয়া পিহুৱে যিখিনি খুন্দি থৈছে ৰচুন আৰু আদা, সেইখিনি মই ইয়াতে দি দিছোঁ। তাই যি ধৰণে খুন্দিছে সেই ধৰণেই দিছোঁ, যিমানখিনি পাৰিছে। বহুত বেছিতো মিহি কৰিব নোৱাৰে তাই, এনেকৈয়ে দি দিছোঁ। আজিতো কৈছে ডেঞ্জাৰ চিকেন বনাইছোঁ। এতিয়া সেইখিনি দিয়াৰ পিছত ভালদৰে অকণমান ভাজি ল'ব লাগিব। এনেদৰে গাপ মাৰি মাৰি বনাই থাকিম বুলি ভাবিছোঁ, অকণমান পানী ছটিয়াই ছটিয়াই। এতিয়া খাবলৈ ভাল হ'ব বুলি আশা ৰাখিছোঁ। আৰু ব্ৰকলিটোতো আছেই বাৰীৰ পৰা অনা, সেইটোৰ লগত এতিয়া কি কৰোঁ, ব্ৰকলিটো অলপ বেলেগকৈ বনাম বুলি ভাবিছোঁ, কিন্তু সময় কমটি হৈছেগৈ। চাওঁ এতিয়া ব্ৰকলিটো কেনেধৰণে বনাওঁ। ইয়াতে অকণমান পানীও দি দিছোঁ। পানী দি অকণমান লৰাই আকৌ এতিয়া মই গাপ মাৰি দিম, এনেদৰে কৰি থাকিম আৰু। এতিয়া এইটো এফাল দি দিম ইয়াত, আৰু এফাল লৈ যাম মাহঁতৰ ঘৰলৈ, মাহঁতৰ এফাল দি দিম। আজি এতিয়া পিঁয়াজ নাই, তেনেকৈ বনাইছোঁ। একেবাৰে লাষ্টত দিম, ব্ৰকলিটো সিজিবলৈ টাইম নালাগে যে, সেইকাৰণে অলপ সিজিলে। কুকুৰটো লাকি দে বোলে। ঘৰৰ বস্তু একেবাৰে হাৰি ডাললৈকে ধুনীয়া ন, ধুনীয়া লাগিছে। এফাল এইটো বাবি, এইফালটো এনাইহঁতৰ ঘৰত লৈ যাম, থৈ দিয়া। কোনটো ডাঙৰ পিচ? কোনটো নিবা? হ'ব, এইটো দে, তাত এনাই আৰু পুঠাহে আছে, এনাই পুঠাই খাব। সেইটো হ'ব, সেইটো দি দিয়া এনাই। সেইটো সেই তাতে বাস্কেটতে থৈ আহা, মই লৈ যাম। আজি ডেঞ্জাৰ বনাই দিছোঁ, ব্ৰকলিও আজি ব্ৰকলি আজি ঘৰৰ ব্ৰকলি খেতি বহুত ডেঞ্জাৰ খানা।
আৰু এখাই হ'ব আৰু এডালো ইমান কোমল মানে একো কৰিবলৈ দৰকাৰ হোৱা নাই এনেই এডাল গুচাই দিওঁ আজি নিগুচিলেও হৈছে ইমান কোমল ব্ৰকলিখিনি একেবাৰে শেষত দিছোঁ কাৰণ ব্ৰকলিবিলাক সিজিবলৈ একেবাৰে সময় নালাগে আৰু যিহেতু আমাৰ ঘৰৰ বাৰী হয় এইটো বাৰীৰ বস্তুবিলাকতো এনেও বহুত মানে কোমল হয় খাবলৈ ভাল লাগে খাই গতিকে সময় নালাগে বেছি সিজিবলৈ আৰু এতিয়া পানী দি এনেদৰে মই লৰাই থাকিলোঁ বেছি সময় নালাগিলে ব্ৰকলি দিয়াৰ পিছত সিজিবলৈ কাৰণ আলু ওলকবি আৰু মাংস অলৰেডি সিজি গৈছিলে এতিয়া গাপটো খুলি চাইছোঁ ধুনীয়া হৈছে আৰু অকণমান সময় সিজাব লাগিব এনেদৰেই 10 মিনিটমানতকৈ কমেই সিজাইছোঁ মই ব্ৰকলিখিনি আৰু ধুনীয়াকৈ সিজিও গৈছে খাবলৈ টেষ্টিও হৈছে আৰু অকণমান গাপ মাৰি দিম প্ৰায় হৈয়ে গৈছে আৰু খানা ৰেডি হৈ যাব এতিয়া দুপৰীয়াৰ আহাৰ আৰু এইফালে তিতা কেৰেলা দুটা মই জুইতে এনেদৰে পুৰিছোঁ আগতে আমাৰ আইতাই মানে মোৰ আইতাই খুব এনেধৰণে তিতা কেৰেলা পুৰি পুৰি আমি মানে দিয়ে আৰু আমাক দিয়ে খাবলৈ তেওঁ খায় ময়ো খাওঁ সৰুতে গতিকে সেইটো কথা ভাবি আজি যিহেতু জুই ধৰিছোঁ ইয়াতে তিতা কেৰেলাকেইটাও দি দিছোঁ আপোনালোকে এনেদৰে খাই পাইছেনে যদি পাইছে মোক জনাব আৰু দাইলখিনি অকণমান গৰম কৰি এতিয়া মই কাঁহীখন ৰেডি কৰিছোঁ আৰু এতিয়া গৈ আছোঁ সেই যে ৰাতিপুৱা গিফ্টটো আনিছিলোঁ সেইটো দিবৰ কাৰণে আৰু ক'ত গৈ আছোঁ আপোনালোকে দেখিলে গম পাবই তেনেহ'লে বোলো ভিডিঅ'টো চাই যাওঁ ক'ত গৈ আছোঁ আৰু এতিয়া পালোহি পিহুৰ এনাই পুঠাৰ ঘৰ আৰু পুঠাই বনাই থৈছে টেষ্টি টেষ্টি পকৰি আৰু যে গিফ্টটো কৈছিলোঁ সেইটো আনিছিলোঁ আমাৰ মাৰ কাৰণে আৰু মিষ্টাৰে মানে জোঁৱাইকে এতিয়া চিমটোখন ৰেডি কৰি দিছে আগৰ মোবাইলটো মাৰ একেবাৰে বেয়া হৈ গ'ল সেইটো আৰু ইউজ কৰিব নোৱাৰে গতিকে এটা নতুন মোবাইল লৈ দিয়া হৈছে এতিয়া সেটিংবিলাক কৰি দিছে তেখেতে আৰু এয়া চাওক দেউতাই ইমান ধুনীয়া পকৰি বনাই দিছে মায়ে চাটনি অলৰেডি বনাই থৈছিলে খাই বহুত ভাল লাগিলে আৰু এনেদৰে আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিম বুলি ভাবিছোঁ মোৰ ভিডিঅ'বিলাক চাই যিসকলে ভাল পাইছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকে বহুত মৰম দিছে মোৰ ভিডিঅ'সমূহক আৰু এনেদৰে মৰম দি যাব আৰু যিসকলে ছাবস্ক্ৰাইব অলৰেডি কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহ অতি সোনকালে আপোনালোকে পাই যায় আৰু এটা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ তেন্তে বাই বাই আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ বাই